নমস্কাৰ অতিতমাধুৰী ফেচবুক পেজৰ ফলাফল শিতানলৈ সকলোকে স্বাগতম জনালোঁ। যোৱা ইংৰাজী 20 জুন তাৰিখৰ পৰা 20 জুলাই তাৰিখলৈ বিষ্ণু ৰাভা দিৱস উপলক্ষে আয়োজিত সদৌ অসম ভিত্তিক অনলাইন বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতাৰ ফলাফলসমূহ আমি ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। পোনপ্ৰথমে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সমূহ প্ৰতিযোগীলৈ অতিতমাধুৰী পৰিয়ালৰ তৰফৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। উচ্চ আৰু নিম্ন এই দুয়োটা শাখাতে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিৰ শ্ৰেষ্ঠ 5 গৰাকী প্ৰতিযোগীৰ নাম আমি ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। বিচাৰকৰ দ্বাৰা নিৰ্বাচিত নিম্ন শাখাৰ শ্ৰেষ্ঠ 5 গৰাকী প্ৰতিযোগী হ'ল কৃষ্টিকন্যা শইকীয়া নগাঁও, নিশান্ত শৰ্মা গুৱাহাটী, প্ৰিয়দৰ্শিনী বৰা মাজুলী, নিষ্ঠাজিতা বৈশ্য ৰঙিয়া, পৰিস্মিতা দত্ত মাজুলী। বিচাৰকৰ দ্বাৰা নিৰ্বাচিত উচ্চ শাখাৰ শ্ৰেষ্ঠ 5 গৰাকী প্ৰতিযোগী হ'ল জেনী শইকীয়া তিনিচুকীয়া, কিৰণময় শইকীয়া যোৰহাট, ধীৰাজ ডেকা বাইহাটা চাৰিআলি, শৰ্মিষ্ঠা প্ৰিয়মনাথ নগাঁও, অম্লানজ্যোতি সভা পণ্ডিত মাজুলী। বিচাৰকৰ দ্বাৰা নিৰ্বাচিত 5 গৰাকী প্ৰতিযোগীৰ মাজৰ পৰা লাইক আৰু শ্বেয়াৰৰ ভিত্তিত নিৰ্বাচিত বিজয়ী প্ৰতিযোগীসকল হৈছে নিম্ন শাখাৰ প্ৰথম স্থান লাভ কৰিছে নিষ্ঠাজিতা বৈশ্য ৰঙিয়া, দ্বিতীয় স্থান প্ৰিয়দৰ্শিনী বৰা মাজুলী, তৃতীয় স্থান নিশান্ত শৰ্মা গুৱাহাটী, উচ্চ শাখাৰ বিজয়ী প্ৰতিযোগী 3 গৰাকী হৈছে প্ৰথম স্থান কিৰণময় শইকীয়া যোৰহাট, দ্বিতীয় স্থান জেনী শইকীয়া তিনিচুকীয়া, তৃতীয় স্থান শৰ্মিষ্ঠা প্ৰিয়মনাথ নগাঁও। এইখিনিতে আমি ঘোষণা কৰিবলৈ লৈছোঁ বিচাৰকৰ বিশেষ বঁটাপ্ৰাপ্ত প্ৰতিযোগীসকল। তেওঁলোকৰ নাম হৈছে নিম্ন শাখা সংযুক্তা কৃষ্ণা, চয়নিকা বসুমতাৰী, আধ্যাত্মিকা শৰ্মা, ভতিমা মৰাণ, অনুৰাজ শইকীয়া, গাৰ্গী কাশ্যপ। আৰু উচ্চ শাখাৰ বিচাৰকৰ দ্বাৰা বিশেষ বঁটাপ্ৰাপ্ত প্ৰতিযোগীসকলৰ নাম হৈছে পৰিণীতা কলিতা, চিম্পী নেওগ আৰু বিকাশ শইকীয়া। সমূহ বিজয়ী প্ৰতিযোগীলৈ আমি অভিনন্দন জ্ঞাপন কৰিলোঁ। এই প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকল হ'ল শ্ৰীযুত পুলক জ্যোতি সোণোৱাল, বিষয় শিক্ষক, নাওবৈচা উচ্চতৰ মাধ্যমিক বিদ্যালয়, শ্ৰীযুত কুমুদ কটকী, কটকী ষ্ট'ৰ বিহপুৰীয়া, শ্ৰীযুত ৰংমন হাজৰিকা, অৱসৰপ্ৰাপ্ত শিক্ষক, শংকৰদেৱ আদৰ্শ বিদ্যাপীঠ হাইস্কুল খোলাগুৰি, শ্ৰী বুবুকন বিকাশ দাস, এডমিন সপ্তসুৰ অসম ফেচবুক পেজ নগাঁও, শ্ৰীযুত হিমেন কলিতা, এডমিন হৰা শেৱালীৰ সুবাস ফেচবুক পেজ, শ্ৰীযুতা দেৱজানী দত্ত মাজুলী। এই আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিলৈ অতিতমাধুৰী ফেচবুক পেজৰ তৰফৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। পৰৱৰ্তী সময়ত তেখেতসকলৰ পৰা সহায় সহযোগিতা কামনা কৰাৰ লগতে তেখেতসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। শেষত সমূহ প্ৰতিযোগীৰ লগতে অতিতমাধুৰী ফেচবুক পেজৰ শ্ৰোতা দৰ্শকসকললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰি আজি আমি আমাৰ এই ফলাফল শিতান ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।